গুড মৰ্ণিং মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি ক্লাছ 8ৰ অনুশীলনী 2.1ৰ 3 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম। আৰু 3 নম্বৰ কুৱেশ্যনত আমাৰ আছে তলৰ সমীকৰণবোৰৰ সমাধান কৰি পৰীক্ষা কৰা। তাৰমানে আমি সমাধানো কৰিব লাগিব আৰু সমাধান কৰি যিটো উত্তৰ ওলাব উত্তৰটো শুদ্ধ হৈছে নে নাই এইটোও পৰীক্ষা কৰিব লাগিব। আর এই কারণে আমি ইয়াতে আলোচনা করা কোশ্চেন কেটা হব 1 2 3 7 8 10 13 14 15 আর বাকিবোৰ তোমালোকে নিজে ঘৰত প্ৰেক্টিস কৰি। তো সমাধানৰ নিয়মটো হল আমাৰ বিভিন্ন পদ্ধতিত হ'ব পাৰে। সমাধানটো কেনেকা কৰি দিয়া আছে পদবিলাক সেইটোৰ ওপৰতে বেছ কৰিব। যেনেকৈ ইয়াতে ভগ্নাংশ আছে, আমি লসাগু ল'ব লাগিব। ভগ্নাংশ থাকিলে মনত ৰাখিবা লসাগু লৈয়ে কৰিব লাগিব। 3 আৰু 2ৰ লসাগু, 3 আৰু 2ৰ যদি আমি লসাগু ওলাও ইয়াক আমি বেলেগ সংখ্যা দি হৰণ কৰিব নোৱাৰো, কাৰণ 3 আৰু 2টো মৌলিক সংখ্যা হয়। তো ইয়াৰ লসাগু হ'ব 6। হৰণ কৰিব নোৱাৰিলে ডাইৰেক্ট আমি পূৰণ কৰিম। তো 6 ওলাল। তাৰ পিছত আমাৰ নিয়মটো কি, ওপৰত যিটো সংখ্যা ওলাব এইটো ওলোৱাৰ নিয়মটো কি, 3 দি 6ক হৰণ কৰিব লাগিব। 3 2 বাৰ 6। তো কি পালো, 2 পালো। এই 2ৰ লগত x টো পূৰণ কৰিব লাগিব, 2x। ঠিক এনেকা 2 দি আমি 6ক হৰণ কৰিম, 2 3 বাৰ 6। তো কিমান পালো, 3। ডাইৰেক্ট পূৰণ কৰিব নোৱাৰো, পূৰণ হিচাপে লিখিলো প্ৰথমতে। এবাৰ 2x মাইনাস ব্ৰেকেট উঠাব লাগিব। নেক্সট কথাটো জানিব লাগে। যেনেকা ভগ্নাংশ থাকিলে লসাগু ল'বই লাগিব, লসাগুলৈ কৰিব লাগে। ঠিক তেনেকে ব্ৰেকেট থাকিলে ব্ৰেকেটটো উঠাবই লাগিব। তো মাইনাস 3x, মাইনাসে মাইনাসে প্লাস 3, 6 একবাৰ 6। এইটো আমি ইয়াতে পূৰণ কৰি দিম। হৰণ হৈ আছে, পূৰণ কৰি দিলো 1ৰ লগত। এইটো আমি বিয়োগ কৰিম। x x আছে, এইটো বিয়োগ কৰিব পাৰি। একে একে পদ থাকিলে আমি যোগ বিয়োগ কৰিব পাৰি। এইটো বিয়োগ কৰিলে হ'ব x। ডাঙৰটোৰ আগতে মাইনাস চিন আছে, মাইনাস x। এটা প্লাস চিন এটা মাইনাস চিন থাকিলে সদায় বিয়োগ কৰিব লাগিব, আৰু ডাঙৰটোৰ আগতে যিটো চিন আছে সেই চিনটো ব্যৱহাৰ কৰিব লাগে। প্লাস 3 টো এইফালে আহিল মাইনাস 3। তেতিয়াহ'লে x ইকুৱেল টু কিমান ওলাল, মাইনাস 3। তো x ৰ মানটো মাইনাস 3 হৈছে, এইটো শুদ্ধ হ'ল না অশুদ্ধ হ'ল এইটো পৰীক্ষা কৰিব লাগে। পৰীক্ষা, ফল পৰীক্ষা। তো আমি লেফট সাইডটো লিখছো x/3 x minus 1/2। x মান আমি বহাই দিম minus 3/3। এইটো আমি বহাই দিম minus 3 minus 1/2। এইটো আমি ব্ৰেকেটত লিখিম minus 1 minus 4/2 minus 1 minus 2 হ'ব minus 1 minus a minus a plus ব্ৰেকেট মানে পূৰণৰ সম্পৰ্ক minus a minus a plus 1। তেতিয়াহ'লে চোৱা ৰাইট সাইডৰ লগত মিলি গৈছে। তাৰ মানে x ইকুৱেল মাইনাস 3 উত্তৰটো শুদ্ধ। উত্তৰটো শুদ্ধ। লাষ্টত প্ৰত্যেকবাৰ তোমালোকে এনেকা কৰি আনসাৰটো লিখি দিবা। তো 1 নম্বৰ হ'ল। এবাৰ আমি আহো কোশ্চেন নম্বৰ কোনটো কৈছিলো, 2 নম্বৰ। 2 নম্বৰ কোশ্চেনটো কি দি আছিল, n/6 minus 2/3 ইকুৱেল n/3 plus 5/6। এইটো চোৱা। ইয়াতে আমাৰ কি আছে, আমি n/6 এই n/3 টো এফালে লৈ আহিম। তাৰমানে এইটো নহয় যে তুমি এইটো সব ভগ্নাংশ আছে। আমি কি কৈছিলো, ভগ্নাংশ থাকিলে লসাগু কৰিব লাগে, এইটো কৰিব লাগে। আমি এই দুটাৰো লসাগু ওলাব পাৰো, এই দুটাৰো লসাগু ওলাব পাৰো, কৰিলে হ'ল। কিন্তু আমি ইয়াতে কি কৰিলো, চলক থকা ভগ্নাংশটো বাওঁফালে লৈ আহিলো আৰু সংখ্যা থাকাটো সোঁফালে লৈ গ'লো। এতিয়া লসাগু ল'ব লাগে। এইবাৰ 6 আৰু 3ৰ লসাগু। 6 আৰু 3ক আমি হৰণ কৰিব পাৰো 3 দি। এটা সংখ্যা দিয়ে হৰণ হ'ব লাগে। দুটা 6 এটা সংখ্যা, 3 এটা সংখ্যা আছে। এই দুটা সংখ্যা যদি আমি হৰণ কৰিব পাৰা একে সংখ্যা হ'ব লাগিব। তো 3 3 2 বাৰ 6, 3 1 বাৰ 3। এবাৰ এই 3টা পূৰণ কৰি দিয়া, কিমান হ'ব 6। তো লসাগু ল'লো 6। এবাৰ মনত আছে নিয়মটো, 6 দি 6ক হৰণ কৰিবা, 6 1 বাৰ 6। 1ৰ লগত n পূৰণ কৰিব লাগে, কি হ'ব n হ'ব n। 3 দি 6ক হৰণ কৰা 2 বাৰ,
2 ৰ লগত n পূৰণ কৰিলে 2n 3 আৰু 6 লসাগু 6 3 দি 6 হৰণ কৰা 2 বাৰ 2 2 বাৰ 4 6 দি 6 হৰণ কৰা 1 বাৰ 1 ৰ লগত 5 পূৰণ কৰা 5 ইয়াতে সা তলত 6 আছে ইয়াতে তলত 6 আছে 6 6 আমি ক্যান্সেল কৰিব পাৰো এইটো হ'ব -n আৰু এইটো হ'ব 9 -n কি হ'ল আগতে কৈছো মই ডাঙৰটোৰ আগতে মাইনাস চিন আছে চোৱা অলপ মন দি কৰিবা কথাখিনি বুজি পাবা n -9 ওলাব হল এতিয়া নেক্সট আমাৰ কি কৰিব লাগে পৰীক্ষা কৰিব লাগে তো আমি লেফট সাইডটো লিখিম আগতে n/6 - 2/3 n মানে আছে -9 6 2/3 3 দি হৰণ কৰি দিম 3 3 বাৰ 9 3 2 বাৰ 6 2/3 লসাগু লম 6 2 3 লসাগু 6 হ'ব এটা আমি বেলেগ সংখ্যা দি হৰণ কৰিব নোৱাৰো ইয়াৰ আগতে বুজাইছো এইটো পূৰণ কৰি দিব লাগে 2 3 বাৰ আকৌ হৰণ কৰিম 2 3 বাৰ 6 3 3 বাৰ 9 3 দি 6 হৰণ কৰিম 2 বাৰ 2 2 বাৰ 4 -13/6 এবাৰ রাইট হ্যান্ড সাইডটো লিখিম n/3 + 5/6 3 আৰু 6 লসাগু 6 হ'ব 3 দি 6 হৰণ কৰিম 2 বাৰ 2n 6 6 হৰণ কৰিলে 1 বাৰ 5 এতিয়া সরি এটা এনেকে নকৰি আমি n মানে বহাই দিও n মানে আমাৰ কি আছে সরি -9 আছে 3 5/6 3 3 বাৰ 9 -3 5/6 লসাগু 6 3 তলত 6 কোনো সংখ্যা নাই তাৰ মানে আমি হৰণ কৰিব নোৱাৰো হৰণ কৰা সংখ্যাই নাই তো কি দি হৰণ কৰিম এটা ডাইৰেক্ট পুরো -1 6 6 হরণ করলে 1 বার 5 এটা একটু বিয়োগ করে দিন -13/6 তো লেফট সাইড ইজ ইকুয়াল রাইট সাইড অর্থাৎ n মানে -9 শুদ্ধ উত্তর হবে n ইজ ইকুয়াল -9 শুদ্ধ উত্তর পরীক্ষা তো এটা আমি এটা রাখ করে লও আমি নেক্সট কোশ্চেনটো আহিম नेक्स्ट क्वेश्चन तो ऐसे 3 नंबर 2x + 7 - 6x/5 10 - 5x/2 লিখিম এবার আমি ইয়াতে কি করিম ভগ্নাংশ থাকা পদটো আমি এক সাইডত করিম এটো এফালে লই তো -10 হ'ব +10 আছে এটো এফালে লই তো মাইনাস আছে সো এটো প্লাস হৈ যাব এটো কৰি দিম এবাৰ আমি এটো বিয়োগ কৰি দিম ডাঙৰটোৰ লগতে মাইনাস আছে -6 10 ৰ পৰা 7 বিয়োগ কৰিলে হ'ব 3 এবাৰ 5 আৰু 2 ৰ লসাগু লম 5 আৰু 2 দুটাই মৌলিক সংখ্যা তাৰ মানে ইয়াক আমি বেলেগ সংখ্যা দি হৰণ কৰিব নোৱাৰি তেতিয়ালে ইয়াৰ লসাগু কিমান হ'ব 10 এবাৰ 5 দি 10 হৰণ কৰা 2 বাৰ 2 ৰ লগত 6 পূৰণ কৰা 12 2 দি 10 হৰণ কৰা 5 বাৰ 5 5 বাৰ 25 25x এতিয়া আমি এটো আইফালে লৈ বজ্ৰ পূৰণ কৰি দিম এটো হৰণ হৈ আছে পূৰণ কৰি দিম 10 2x - 3 12x - 25x এটো কিমান হ'ব 20x 30 12x 25x তো 20x - 30 এই দুটো আমি যোগ কৰি দিম দুটা x আছে সো এটা কিমান হ'ব 37x এটা 20x 37x টো এফালে লৈ আহো আর 30 টো এফালে লৈ এবাৰ এটা আমি বিয়োগ কৰো ডাঙৰটোৰ আগতে মাইনাস আছে মাইনাস দিলু এটো বিয়োগ কৰিলে কিমান হ'ব 7 17 30 x is equal to কি হল 30/-70 সরি মাইটো ভুল হৈছে এটো ভুল হৈছে অলপ কবা সরি এটো ভুল হল আমাৰ এটো প্লাস চিন আছে নহয় আমি এটো ভুল কৰি দিছো এটো ভুল হৈছে 25 ৰ পৰা আমি বিয়োগ কৰিম এটো 13 হ'ব -13 এটো আমাৰ ভুল হৈছে তো -13 টো এফালে লৈ আহিম +13 আৰু -30 টো এফালে লৈ আহিম +30
এইটো কিমান হ'ব 33x এইটো হ'ব কিমান 30 x is equal 30/33 এবাৰ এইটো আমি হৰণ কৰিব লাগে এইটো আমি কি বুলি কয় 3 দি হৰণ কৰি দিও 10 বাৰ এইটো 3 দি হৰণ কৰি দিও 11 বাৰ x মানে কিমান ওলাল 10/11 এবাৰ আমাৰ উত্তৰটো শুদ্ধ হৈছে না নাই এটো জানিব লাগে এটো জানিব কাৰণে আমি কি কৰিব লাগিব দুই পক্ষ কৰি চাব লাগিব x মানে বহাই 2x plus 7 minus 6x by 5 2 into 10 by 11 plus 7 minus 6 into 10 by 11 by 5 20 by 11 plus 7 into 60 আর এই 11 টো যে আছে একটু তলত আই যাব 5 এর লগত হয়ে যাব 55 এটো এতে 11 আর 55 এর লসাগু লব পারি আমি 11 আর 55 এর লসাগু লম বা আমি এনেকা করব পারো এটো এনেকা নি লিখি এটো আমি এনে আর অলপ সহজ করব পারো সো এটো এটা বহুত ধরনে করব পারি 5 into 11 লিখি তাতে কি হবো সো এটো 5 এ দি 10 হরণ করব পারি দুই বার তেতিয়া কি হবো সো অলপ ফিগারটো অলপ সরু হয়ে যায় 12/11 এটা 11 টো আমি লসাগু লম 11 কিয় লসাগু হল ইয়াতো 11 ইয়াতে একো নাই ইয়াতো 11 তো দুটা 11 হল যদি আমি হরণ করব 11 দিয়ে হরণ করব লাগিব 11 একবার 11 11 একবার 11 তো লসাগু কি হবে 11 হবে 11 11 হরণ কৰিলে একবার একর লগত 20 পূরণ কৰি 20 ইয়াতে এটা কথা মনত ৰাখিবা হরণ কৰা সংখ্যাটো আৰু লসাগুটো যদি একে হয় তেতিয়া হলে ওপৰৰ সংখ্যাটোৱে যেটো আছে এইটোৱে বহিব ইয়াৰ তলত একো নাই 11 দি 7 পূরণ কৰিম 77 11 দি 11 হরণ কৰিম একবার একে কথা হল ওপৰত কি হ'ব 12 এটো যোগ কৰিম 7 7 8 9 97 minus 12 হাতৰ পৰা 2 গল 5 9 এর পৰা 1 গল 8 85/11 এটো গল এবাৰ আমি রাইট সাইডটো কৰো রাইট হ্যান্ড সাইডত কি আছে 10 minus 5x/2 10 আকৌ 5x বাৰে আমি বহাই দিও কি আছিল 10/11 10 আমি কি কৰো 5 into 10 লিখিলো 11 টো আহিব 2 এর লগত পূরণ হ'ব এটা সব 2 দি আমি 10 গ্রহণ করব পাবো করে দিও 25/11 লসাগু 11 এর তলত একো নাই 11 দি 10 পূরণ করলে 110 হ'ব আর ইয়াতে কিমান হ'ব 25 কিয় তলৰ সংখ্যাটো লসাগুটো একে আছে এটো যদি আমি বিয়োগ কৰি দিও কি হ'ব 85/11 তার মানে লেফট সাইড আর রাইট সাইডটো আমাৰ সমান হৈছে অর্থাৎ x = 10/11 টো হ'ব শুদ্ধ উত্তর এটো লিখি দিবা তোমালোকে এবার আমি আহিম কোশ্চেন নাম্বার 3 হল 7 নাম্বার কোশ্চেন নাম্বার 7 x minus 3/2 minus x minus 1/5 is equal 2x minus 3/5 গোটাই ধৰণৰ অংকবিলাকো কৰি দি আছো মই যাতে তোমালোকে সব অংকবিলাক পিছত যি অংক দিলেও কৰিব পাৰা এটা 2 আৰু 5 ৰ লসাগু 10 হ'ব 2 দি 10 হৰণ কৰা 5 বাৰ 5 টো পূরণ কৰি দিয়া 5 দি 10 হৰণ কৰা 2 বাৰ 2 টো পূরণ কৰি দিয়া 2x minus 3/5 5x minus 15 minus 2x minus 7 is a plus 2 10 2x minus 3/5 এবার সোয়াতে আমি অলপ সৰু কৰিব পাৰি অলপ ভাল কৰি চাবা ইয়াতে 5x আছে 2x আছে একে ধৰণৰ পদ অদ্রিক পদ আছে তো 5 এর পৰা 2 বিয়োগ কৰিলে 3x হ'ব সংখ্যাটোৰ লগত এটো বিয়োগ কৰিব পাৰো -15 আছে +2 আছে বেলেগ বেলেগ চিন বিয়োগ কৰিব পাৰি -30/10 2x minus 3/5 এবার আমার কৰিব লগা সোয়া একো নাই এটো আমি বিয়োগ কৰিব নোৱাৰো ভগ্নাংশ এটাই পদ আছে ইয়াতে এফালেও এটা পদ আছে বিয়োগ কৰিব নোৱাৰো লসাগু লব নোৱাৰো পূরণ হরণ একো কৰিব নোৱাৰো তেতিয়া আমাৰ এটাই নিয়ম থাকিব বজ্ৰ পূরণ এটোৰ লগত এটো পূরণ এটোৰ লগত এটো
লগত আমি 2x - 3 টো পূৰণ কৰিলো 5 ৰ লগত 3x - 13 টো পূৰণ কৰিলো 20x - 30 15x - 65 20x - 15x is equal -65 plus 30 বিয়োগ কৰি দিলে 5x minus 5 35 x is equal minus 35 by 5 5 7 35 তো x ৰ মানটো কি ওলা -7 এটো শুদ্ধ হৈছে না নাই পৰীক্ষা কৰো কি আমি x - 3 by 2 minus x minus 1 by 5 x মানে কি মনে আছে -7 -7 3 -7 minus 1 by 5 minus 10 by 2 minus 8 by 5 minus 5 plus 8 by 5 লসাগু 5 5 5 বার 25 5 5 1 গুলো 8 minus 17 by 5 এবার রাইট হ্যান্ড সাইড তো আনো 2x minus 3 by 5 2 কি আছিল আমার minus 7 minus 14 by 3 5 minus 17 by 5 বুঝিছে left hand side is equal right hand side অর্থাৎ x is equal -7 প্রদত্ত সমীকরণটোৰ মান সমাধান হ'ব এবার আমি আহিল 8 নাম্বার কোশ্চেনটো দশমিক থাকাটা করব কোশ্চেনটো অলপ লক্ষ্য কৰিবা দশমিকৰ আগৰ জিৰোটো লিখা নাই তুমি লিখিলেও হ'ব এটো এবাৰ আমি এটো দশমিকটো উঠাই লম ইয়াৰ অলপ সহজ কৰিব কাৰণে 25 হৰণ চিনটো দিবা আগত 25 টো লিখিলো এই দশমিকৰ কাৰণে 1 দশমিকৰ পিছত দুই ঘৰ আছে দুটা শূন্য 5x - 4 ঠিক ইয়াতো এনেকা হৰণ চিন দিলু উপৰত কি সংখ্যা আছে এটো 0 এটো 5 তো 5 লিখা এটো 0 লিখাৰ কোনো মিনিং নাই এটো দশমিকৰ পিছত দুটা ঘৰ আছে 1 লিখি দুটা শূন্য 10x - 5 এতিয়া 25 দি হৰণ কৰি দিয়া 25 দি হৰণ কৰিলে একবাৰ তলত হ'ব 4 বাৰ 5x - 4 5 দি হৰণ কৰা 1 তলত হ'ব 20 10x - 5 এবাৰ আমি এটো বজ্ৰ পূৰণ কৰিব লাগে এটো হ'ব 1 ৰ লগত পূৰণ কৰি দিলো এটো এবাৰ সো আগৰ নিচিনাই হ'ল আমি আৰু একো কৰিব নোৱাৰো এটা লক্ষ্য কৰা তোমালোকে বিয়োগ কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো কাটাকাটি নহব তেতিয়া আমি কি কৰিব লাগিব আমাৰ হেক উপায়টো হ'ল বজ্ৰ পূৰণ তো বজ্ৰ পূৰণ কৰি দিম আৰু এটো এবাৰ x টো আমি বাফালে লৈ আহিম 82 হোফালে লৈ যাম 60x 60 x is equal 60 by 60 কিমান ওলা 1 তাৰ x ৰ মান 1 ওলাইছে এতিয়া আমি পৰীক্ষা কৰিব লাগিব 1 টো শুদ্ধ উত্তৰ হয় নে নহয় লেফট সাইড লিখিলো রাইট সাইড লিখিলো দুটা পক্ষ লিখিব লাগিব কারণ দুটা পক্ষতে x আছে দুটা পক্ষতে x বহাব লাগিব 5 1 4.25 5 minus 4 1.25 25 10 into 1 0.05 10 minus 5 0.05 5 পূরণ করে লব 0.25 so left side is equal right hand side অর্থাৎ x is equal 1 শুদ্ধ উত্তর হ'ব এটো লিখি দিবা উত্তর হ'ব এটো আৰু পয়েন্টৰ পিছত যেতিয়া সংখ্যা থাকিব এটো 0.25 35 এনেকা পঢ়িব লাগে 0.25 নহয় এতিয়া আমি নেক্সট কোশ্চেনটো কৰিম 10 নম্বৰটো চাও 10 নম্বৰটো কি আছে
10x plus 7 by 4x আগৰ কেইটা যদি বুজি পাইছে এটা তোমালোকৰ কাৰণে সহজে হ'ব 10x plus 7 এটো পূৰণ কৰিবা 8x 10x minus 8x is equal minus 7 2x is equal minus 7 x is equal minus 7 by 2 এতিয়া আমি লেফট সাইডত বহাও 10x plus 7 by 4x 10 into minus 7 by 2 4 into minus 7 by 2 2 দি 10 হরণ করব পারি 5 বার 5 খাত বার 35 2 দি 4 হরণ করি 2 বার 2 খাত বার 70 একটু বিয়োগ করি এক ধার 18 28 সরি মাইনাস 28 হবে বিয়োগ করলে মাইনাস মাইনাস ক্যান্সেল 14 2 বার 28 মিলিছে তেতিয়া হলে x is equal minus 7 by 5 উত্তর উত্তর আশা কৰো বুজি পাইছা তো সহজে আছিল তাৰ পিছত সোয়া 13 নম্বৰ p 2p plus 6 3 by 8 এটো আমি বজ্রপূরণ করি 8p 3 লগত 2p plus 6 ইয়াৰ বেলেগ আৰু উপায় নাই আৰু বজ্রপূরণ কৰি সমাধান কৰিব লাগিব তো ব্র্যাকেট উঠাব লাগে 6p 3 6 18 8p minus 6p is equal 18 2p is equal 18 p is equal 18 by 2 p is equal 9 এবার আমি লেফট সাইড তো লিখি p 2p plus 6 p মানে 9 আকো p মানে 9 plus 6 9 18 plus 6 9 24 এবার আমি একটু 3 দিয়ে হরণ করি 3 3 বার 9 3 8 বার 24 মিলিছে is equal right hand side অর্থাৎ p is equal 9 উত্তর উত্তর এনে কৰি কৰিব লাগিব এটো মই কৰি দিয়াৰ এনেকা দুই ধৰণৰ দুটা এটো অলপ সহজ যেন লাগি আছে কিন্তু ভুল কৰাৰ জাৰাটো হয় এটো কিছুমানে ইয়াতে বহাই যায় এতে নবহাই কাৰণ আগৰ ইয়াৰ আগৰ অংকবিলাকত এটা এটা জায়গা একফালে বহালে ফলা হয় ওপৰতে বহাইছিল আমি কিন্তু ইয়াতে সয় ওপৰতে বহাব লাগে তলতে বহাব লাগে এইটো কিছুমানে মিস্টেক কৰি পেলায় তাৰ কাৰণে কৰি দিয়া গ'ল তেতিয়া হলে এবাৰ আমাৰ নেক্সট কোশ্চেনটো কোনটো আহিব 14 নম্বৰ কোশ্চেনটো চোৱা ইয়াতো আমি যোগ বিয়োগ একো কৰিব নোৱাৰিম এফালে এটা পদ আছে তো আমি লসাগু কৰিব লাগিব 3 দি 5x plus 2 2 দি 6x minus 2 কি কৰিলো সৰি এটো কি কৰিব লাগিব বুলি কলো এটো আমি বজ্রপূরণ লসাগু কৰিব নোৱাৰো কাটাকাটি কৰিব নোৱাৰো বিয়োগ যোগ কৰিব নোৱাৰো তেতিয়া হলে বজ্রপূরণ 3 ৰ লগত এটো পূৰণ কৰলো এটোৰ লগত এটো পূৰণ কৰিলো 15x plus 6 12x minus 4 15x minus 12x minus 4 minus 6 3x minus 10 x is equal minus 10 by 3 এবার আমি লেফট সাইড তো লিখি 5x plus 2 6x minus 2 5 minus 10 by 3 plus 2 6 minus 10 by 3 minus 2 minus 50 by 3 plus 2 minus 60 by 3 minus 2 এতিয়া উপৰত আমি লসাগু লম 3 ইয়াতে কোনো সংখ্যা নাই সো তো minus 50 হ'ব এটো মিলি আছে সো দুইৰ তলত কোনো সংখ্যা নাই 2 3 বার 6 তলতে একে 3 লসাগু 3 তো minus 60 দুইৰ তলত কোনো সংখ্যা নাই 3 2 বার 6 এবার ইয়াৰ তলত সোয়া 3 আছে ইয়াৰ তলত 3 আছে 3 3 আমি ক্যান্সেল কৰিব পাৰো minus 50
প্লাস 6 মাইনাস 60 মাইনাস 6 এবার যদি আমি বিয়োগ করো মাইনাস 44 এটু যদি আমি যোগ করো মাইনাস 66 এটু বিয়োগ কিয় কৰিলো এটা চিন মাইনাস আছে এটা চিন প্লাস আছে আমি বিয়োগ কৰিছো ডাঙৰটোৰ আগতে মাইনাস চিন আছে মাইনাস বহাইছো ইয়াতে যোগ কিয় কৰিলো দুটা চিন মাইনাস আছে একে একে চিন থাকিলে এটা আমি যোগ কৰিব লাগিব দুটা প্লাস হলে আমি যোগ কৰিম দুটা মাইনাস হলে যোগ কৰিম দুটা মাইনাস হলে যোগ কৰি মাইনাস চিন আর দুটা চিন প্লাস হলে যোগ কৰি প্লাস চিন 44/66 এটা 11 দিয়ে হরণ করিবা 11 11 4 বার 11 6 বার এটা আমি 2 দিয়ে হরণ করি 2 2 বার 4 2 3 বার 6 2/3 সো আসুন মিলিছে 2/3 তো ইজ ইকুয়াল রাইট হ্যান্ড সাইড তার মানে x ইজ ইকুয়াল -10/3 তো শুদ্ধ উত্তর হবে তো আশা করি তো বুঝি পাইছা লাস্ট আৰু এটা অঙ্ক কৰি দিম 15 নম্বৰ লাস্ট অঙ্ক এতিয়া বাকি যিবিলাক অঙ্ক কৰি দিয়া নাই এইবিলাক তোমালোকে নিজে চেষ্টা কৰিব লাগে প্রথমতে আমি একটু ব্র্যাকেট উঠাম 6 + 3x - 10x মাইনাসে মাইনাসে প্লাস 15 এটু কৰিলো আৰু লগলৈ কি কৰিম এটু 9 ৰ লগত পূৰণ কৰিম এটু ব্র্যাকেট উঠাই দিলো আৰু এটু তলত আছে এটু 9 ৰ লগত আমি পূৰণ কৰি দিলো এতিয়া সয় দুটো আমি বিয়োগ কৰিব পাৰো -7x এই দুটো আমি যোগ কৰিব পাৰো +6 + 15 + 21 45 27x এবার আমি চলক থাকা পদটো একফালে কৰিলো আর সংখ্যাটো একফালে কৰিলো বিয়োগ কৰিম এটু 20x এটু হ'ব 24 x is equal 24/20 এবার আমি একটু হরণ কৰিব লাগে 4 দি 4 6 বার 24 4 5 বার x মানে কিমান ওলাল এটু 6/5 এটা 6/5 উত্তরটো আমার শুদ্ধ হইছে না তার জানার কারণে আমি লেফট সাইডটো লিখো সিক্স বাই ফাইভটো বহাই দি আছো লসাগু লম 5 5 2 বার 10 হ'ব 5 5 আছে সোয়া 6 হ'ব বুজি পাইছা এটো আগতে বুজালো মই কথাটো 5 5 5 মিলি আছে তো 12 এটা কোন নাই 15 লসাগু লম এতিয়া আমি এটু এফালে কৰি দি আছো এফালে এটু মুছি দিলো এটু সাইড তোমালোকে এনেকা নকৰিবা এটু কৰাৰ পিছত অংকটো কৰাৰ পিছত এটু তাৰ তলতে কৰিব লাগে আৰু এটু যদি থাকি যায় নেক্সট পেজত কৰিব লাগে এটু পূৰণ কৰি দিও 48/5 প্লাস হ'ব মাইনাসে মাইনাসে 5 হ'ল এটু বিয়োগ কৰি দিম 7/5 হ'ব লসাগু ললো 5 তো 48 + 15 হ'ব 7/5 5 5 ক্যান্সেল হ'ব 63/7 তো 7 দিয়ে হৰণ কৰিলে কিমান হ'ব 9 তেতিয়াহলে আমাৰ 15 নম্বৰটো ৰাইট সাইডত কি আছে 9 আছে ফিজিক্যাল রাইট হ্যান্ড সাইড অর্থাৎ x মানে যদি আমি 6/5 বহাও তেতিয়াহলে আমাৰ অংকটো শুদ্ধ বুলি আমি মানি লব লাগে তো আশা কৰো তোমালোকে এটো বুজি পাইছা বাকি অংকবিলাক তোমালোকে নিজে কৰিবা বহুত কেটা মই কৰি দিলো এবাৰ যদি ভালদৰে চোৱা আশা কৰিম তোমালোকে বুজি পাবা আৰু নেক্সট ডে আমি অনুকূলনী 2.2 আৰম্ভ কৰিম তাতে প্ৰশ্নৰ অংক আছে
প্ৰশ্নৰ অংকবিলাকক আমি কি কৰিব লাগে, আমি নিজে ইয়াতে যেনেকৈ আমাৰ সমীকৰণ দিয়াই আছিল, প্ৰশ্নৰ অংকবিলাকত আমি সমীকৰণটো নিজে বনাব লাগিব, বনাই লৈ তাৰ সমাধান ওলাব লাগিব। তো আমি এইটো নেক্সট ক্লাছত কৰিম। তো আশা কৰিম তোমালোকে বুজি পাইছা। বুজি পালে তোমালোকে এটা লাইক কৰি দিবা, আৰু নেক্সট লেচনটো যে আমি কৰিম বুলি কৈছোঁ সেইটোও তোমালোকে ঘৰতে আগতীয়াকৈ অলপ চাই থবা, তেতিয়াহ'লে বুজি পোৱাতে অলপ সহজ হ'ব। ধন্যবাদ। আজি ইয়াতে সমাপ্ত কৰিলোঁ।